এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত 10ম শ্ৰেণীৰ অসমীয়াৰ 6 নং অধ্যায় উদ্যোগী হৈ অহা আলোচনা কৰিম। ইয়াত আমি অনুশীলনীত দিয়া যিমানখিনি কোৱেশ্চন আছে সৰু ডাঙৰ সকলোখিনি আলোচনা কৰিম আৰু লগতে কোনকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকে মানে বেছিকৈ পঢ়িব লাগিব সেইকেইটা মই কৈ যাম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু তোমালোকৰ পঢ়া পাতি কেনে চলি আছে প্লিজ এটা কমেণ্ট কৰি দিবা আৰু ক'বা যে তোমালোকৰ মানে বৰ্তমান স্কুলত কোনটো চেপ্টাৰ পঢ়াই আছে, তেতিয়াহ'লে মই সেইটো হিচাপত তোমালোকক বস্তুখিনি ভালকৈ দিব পাৰিম। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, মোক অলপ হেল্প কৰিবা। আৰু কুৱেশ্যন নম্বৰ 1 ক 10ম শ্ৰেণীৰ কথাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি আছিল? উত্তৰ প্ৰকাশ গোস্বামী। তাৰপিছত খ শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল এইখিনি: এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। মানে এজন ব্যক্তিয়ে নিজকে কেনেকৈ মানে ভাল কৰ্ম থকা এজন ব্যক্তি হিচাপে, উদ্যোগী মানে এলেহুৱা নহয়, কৰ্ম কৰি ভাল পোৱা ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে, সেইটো হিচাপত মানে সেইটো চেপ্টাৰ আছিল, নতুন বিষয়টো আছিল। আৰু তোমালোকৰ এইটো উদ্যোগী হৈ অহা কোনে লিখিছিল? দেৱজিৎ ভূঞা। এইটো ইম্পৰ্টেণ্ট হয়, কিন্তু দেৱজিৎ ভূঞা, এইটো মনত ৰাখিব লাগিব তোমালোকক। তাৰপিছত গ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো হ'ল এলাহ। আমাৰ জীৱনৰ মেইন প্ৰব্লেম হৈছে এলাহ। তাৰপিছত এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইটো ইম্পৰ্টেণ্ট হয়। এজন সফল উদ্যোগী হ'বৰ বাবে আমাক কি কি গুণ লাগে? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। মানে ধৈৰ্য থাকিব লাগিব। যদি কিবা কাৰণত তোমালোকে কিবা এটা কৰিব খুজিছা, ফেইল হৈ গ'লা, তাৰপিছত মানে ভাবিলা যে মই আৰু নোৱাৰোঁ, তেতিয়াহ'লে নহ'ব। তোমালোকৰ ধৈৰ্য থাকিব। একাগ্ৰতা মানে সেই বস্তুটোৰ প্ৰতি তোমাৰ মানে ডেইলি কৰিব লাগিব। নিয়মানুৱৰ্তিতা মানে তোমালোকে বস্তুটো ডেইলি কৰিব লাগিব। আজি কৰিলোঁ, কালি বাদ দিলোঁ, তাৰপিছত আকৌ কৰিলোঁ, তেনেকুৱা নহয়। সময়ানুৱৰ্তিতা, আত্মবিশ্বাস, আৰু সেইটোৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই এদিন নহয় এদিন সফল হ'মেই। হাৰ নমনা মনোবৃত্তি, এইটো থাকিব লাগিব। তাৰপিছত কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? মানে কোকা কোলা কোম্পানীৰ এডভাৰটাইজত কি বুলি কয়? সেইটো হ'ল ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। ইট ক্ৰিকেট, তাৰপিছত শ্লিপ, তাৰপিছত ড্ৰিম, তাৰপিছত ড্ৰিংক। তাৰপিছত সুধিছে নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। এইটো ইনফ'চিছ কোম্পানীটো মেইন ইম্পৰ্টেণ্ট হয়। তোমালোকক সুধিব পাৰে যে ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? নাৰায়ণ মূৰ্তি। বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কৈছিল, উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। মানে কৈছিল যে উদ্যোগীসকল হ'ল এনে এজন ব্যক্তি যিয়ে নিজে ব্যৱসায় কৰে। নিজে ব্যৱসায় বা উদ্যোগ, আমি কি দেখিছোঁ? উদ্যোগী মানে যাৰ কোম্পানী আছে তেওঁলোকে কি কৰে? নিজে ব্যৱসায় কৰে। এই কোম্পানীত বস্তু বনাই তাৰপিছত এইটো বিক্ৰী কৰি নিজে পইচা উপাৰ্জন কৰি নিজৰ ঘৰ চলায়, আৰু লগতে কি কৰে? সেই কোম্পানীত আৰু বেলেগ বেলেগ কৰ্মচাৰীসকলক কাম কৰিবলৈ সুবিধা দিয়ে আৰু তেওঁলোকেও নিজৰ ঘৰ চলাবলৈ সক্ষম হয়। এইটোৱে কৈছে। তাৰপিছত প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। মানে তুমি যদি ভাবা যে মই ভৱিষ্যতে ডাঙৰ মানুহ হ'ম, তেতিয়াহ'লে তুমি সৰু কাম কৰিবলৈ মানে লাজ পাব নালাগে বা বেয়া পাব নালাগে। জোতা চিলাইৰ পৰা ষ্টাৰ্ট কৰি সকলো কাম কৰিব লাগিব। এটা কথা আছে যে যদি তুমি মালিকৰ নিচিনাকৈ থাকিব খোজা, তেতিয়াহ'লে তুমি মানে লেবাৰৰ নিচিনাকৈ কাম কৰিব লাগিব ফাৰ্ষ্টতে, এইটোৱে। তাৰপিছত থমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাৰ বাবে বাৰে বাৰে বিফল হৈ কি কৈছিল? থমাছ আলভা এডিছনে যেতিয়া ইলেক্ট্ৰিক বাল্ব বনাব খুজিছিল, তেতিয়া তেওঁ বাৰে বাৰে বিফল হৈছিল।
বিফল হোৱাৰ পিছত তেওঁ কি কৈছিল? থমাছ আলভা ইলেক্ট্ৰিকত বাৰে বাৰে বিফল হৈ কি কৈছিল? মই বিফল হোৱা নাই, মই মাত্ৰ বুজিলোঁ যে 10,000 ধৰণে ই কাম নকৰে। কৈছে যে এনেধৰণে মানে 10,000 যিমানবাৰ মানে বিফল হৈছে তেওঁ ভাবিছে যে সিমানবাৰে এনেধৰণে কাম নকৰে। এইটো বুজি পাইছে যে এনেধৰণে কাম নকৰে, কিবা বেলেগ ধৰণে কাম কৰিব। সেইকাৰণে কৈছে যে মই বিফল হোৱা নাই। তাৰপিছত এতিয়া অলপ মানে ডাঙৰ প্ৰশ্ন আমাক লিখিব লাগিব। ফাৰ্ষ্ট হৈছে উদ্যোগী পুৰুষ, এইটো পুৰুষ ৰথ হস্যৌকাৰটো মানে এছামিছত টাইপিং কৰোঁতে এনেকুৱা ভুল হৈ যায়, তোমালোকে প্লিজ এডজাষ্ট কৰি ল'বা হা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। মানে কৈছে উদ্যোগী পুৰুষ এজন, মানে যোনে কাম কৰিব ভাল পায়, নিজকে উদ্যোগী হ'ব বিচাৰে, তেওঁ হৈছে সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদ বাক্য, আৰু এই কথাষাৰ অসমীয়া মানুহৰ মানে মুখে মুখে চলি থাকে, কোনোবাই মানে প্ৰবাদ বাক্য, জতুৱা ঠাঁচৰ নিচিনা। উদ্যোগী পুৰুষ সিংহৰ সমান কাপুৰুষৰ নিচান, এইখিনি লিখিব লাগিব যে এই কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদ বাক্য। শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ'ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিবলৈ লৈছিল, সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে উদ্যোগী ব্যক্তি হিচাপে গঢ় দি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসংগত শিক্ষকজনে এই প্ৰবাদ বাক্যশাৰী ছাত্ৰ ছাত্ৰীসকলক কৈ শুনাইছিল। শিক্ষকগৰাকীয়ে কিয় কৈছিল এই বাক্যষাৰ? কাৰণ সিদিনা মানে ছাৰজনে পঢ়াবলৈ লোৱা চেপ্টাৰটো আছিল যে আমি কেনেকৈ উদ্যোগী ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব পাৰোঁ, আৰু সেইটো বুজোৱাৰ কাৰণে মানে এই ছাৰজনে এই অসমীয়াৰ প্ৰবাদ বাক্যটো ক'বলৈ মানে বাধ্য হৈছিল। এইটো প্ৰসংগত মানে ষ্টুডেণ্টবিলাকক বুজাবলৈ এইটো বাক্য কৈছিল। তাৰপিছত সফল উদ্যোগী হ'বলৈ কিয় কঠিন? সফল উদ্যোগী হ'বলৈ কিয় কঠিন? সকলোতকৈ সহজ কাম হ'ল এজন উদ্যোগী বা এণ্ট্ৰপ্ৰিনিয়ৰ হোৱা। সহজ কাম হ'ল এজন উদ্যোগী, তাৰ বাবে কোনো আমাক সুধিছে সফল উদ্যোগী, মানে এজন উদ্যোগী হ'বলৈ কিয় কঠিন সোধা নাই, সফল উদ্যোগী হ'বলৈ কিয় কঠিন। ফাৰ্ষ্ট এইটো লাইন, তাৰ বাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ'ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণ এই যে এজন সফল উদ্যোগী হ'বলৈ কি কি লাগে? ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ব্যক্তি হ'ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন। আমি যিকোনো এটা কাম ষ্টাৰ্ট কৰিব পাৰোঁ। ধৰি লোৱা তোমালোকে আজি পঢ়িব ষ্টাৰ্ট কৰিলা আৰু ভাবিলা যে মই এইবাৰ মেট্ৰিকত লেটাৰ আনিম বা ষ্টেণ্ড কৰিম, কিন্তু তোমালোকে আজি ভাবিলা, তাৰপিছত যদি তুমি ডেইলি এইটো কাম নকৰা, আজি পঢ়িলা কালি নাই, তাৰপিছত দুদিন পঢ়িলা, দুদিন বাদ আকৌ পঢ়িলা, তেতিয়াহ'লে তোমালোকৰ একো ভাল ৰিজাল্ট কৰিব নোৱাৰে, জাষ্ট পাছ কৰিব পাৰিবা। সেইকাৰণে ছাকচেছ পাবলৈ হ'লে নিয়মানুৱৰ্তিতা, ধৈৰ্য, আত্মবিশ্বাস এইবিলাক বস্তু থাকিব লাগিব। তাৰপিছত এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা। আমাক মানে কৈছে এজন উদ্যোগী হ'বলৈ যাওঁতে চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি, মানে চাইকেল চলাবলৈ আমি যেনেকৈ শিকোঁ, আজি চলাওঁ তাৰপিছত চলাওঁ, তাৰপিছতহে আমি চাইকেল চলাটো শিকি যাওঁ, ঠিক তেনেদৰে উদ্যোগী হ'বলৈও তেনেকুৱা কৰিব লাগে। এইটো আমাক উত্তৰ। কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে, এদিনকৈ শিকোতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম, মানে ডেইলি কৰিব লাগিব। বহুতেই প্ৰথমে বিফলতাতে এৰি দিয়ে। আমি চাইকেল চলাবলৈ যেতিয়া যাওঁ কি হয়, ফাৰ্ষ্ট আমি পৰি যাওঁ, হাতত দুখ পাওঁ, ভৰিত দুখ পাওঁ, কিন্তু আমি এৰি দিব নালাগে। সেইকাৰণে উদ্যোগী হ'বলৈ যাওঁতে তোমালোকে আজি মানে বিফল হ'বা, কালি বিফল হ'বা, কিন্তু এদিন নহয় এদিন সফল হ'বাই। কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই 3বাৰত বিফল হ'লে এৰি দিয়ে, কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেওঁই এদিন সফল উদ্যোগী হয়গৈ। সেইকাৰণে শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে। তাৰপিছত উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা। বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয় যিজনে নিজে
ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। এইটো বিজিতৰ মতে। আনহাতে শিক্ষকজনৰ মতে, বিজিতৰ মতে কি আছিল যে উদ্যোগী ব্যক্তিসকলে মানে কোনো এটা বস্তু বা সেৱা কি কৰি খুলি মানে কোম্পানী খুলি সেইটোত নিজৰ বিক্ৰী কৰি নিজৰ উপাৰ্জন কৰাৰ লগতে আনকো উপাৰ্জনৰ পথ দেখাই দিয়া। কিন্তু শিক্ষকজনৰ মতে বেলেগ আছিল। শিক্ষকজনৰ মতে নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়ে একোজন উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ। সেই হিচাপত জুবিন পাপনৰ দৰে এজন শিল্পী, এজন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, এজন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি সকলোৱে একোজন উদ্যোগী। কিন্তু ছাৰে কি বুজাবলৈ চেষ্টা কৰিছে যে তোমালোকে যদি মানে নিজৰ চেষ্টা, নিজৰ হাৰ্ডৱাৰ্ক কৰি তুমি যদি এখন দোকানে নিদিয়া কিয়, ডেইলি যদি কৰা, ডেইলি কৰি মানে নিজকে যদি মানে তোমালোকে নিজৰ চেষ্টাত ভাল মানুহ হিচাপে এজন গঢ়ি তুলিব পাৰা, তেতিয়াহ'লে তোমাকো উদ্যোগী ব্যক্তি হিচাপে মানে অভিহিত কৰা হ'ব ছাৰজনৰ মতে। সেই মানে যিজন ব্যক্তিয়ে নিজৰ ইচ্ছামতে সময়সূচী মানে ডেইলি কৰিব লাগিব আৰু কৰ্মশক্তি থাকিব লাগিব, সেইজন ব্যক্তিকে উদ্যোগী বুলি কোৱা হ'ব। জুবিন পাপন সকলো শিল্পী, তেওঁলোকো উদ্যোগী, কিন্তু এজন ৰেস্তোৰাঁ বা ধাবাৰ মালিক, গেলামাল দোকানৰ মালিক, বিউটি পাৰ্লাৰৰ মালিক সকলোকে এজন উদ্যোগী বুলি কৈছে। জাষ্ট ডাঙৰ কোম্পানীৰ মালিকবিলাকে উদ্যোগী বুলি নহয়। তাৰপিছত ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তি। ইনফ'চিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল? নাৰায়ণ মূৰ্তি। অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি নাৰায়ণ মূৰ্তিয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি ছফ্ট্ৰনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে। নাৰায়ণ মূৰ্তিয়ে ফাৰ্ষ্ট অভিযান্ত্ৰিক মানে ইঞ্জিনিয়াৰিং সমাপ্ত কৰি তাৰপিছত কি কয়, চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰে, চাকৰি এৰি দিয়ে ছফ্ট্ৰনিক্স নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰে। কিন্তু প্ৰতিষ্ঠা কৰাৰ 1.5 বছৰ পাছত দেউলীয়া হয় কোম্পানীটো, মানে পইচা পাতি লুট খাইছে, মানে লছ হৈছে, একেবাৰে লছ হৈ দেউলীয়া বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে, যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ সৈতে লগ লাগি ইনফ'চিছ নামৰ কোম্পানীটো আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্তিক তেওঁৰ পত্নীয়ে 10,000 টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই 10,000 টকা মূলধনেৰে আৰম্ভ কৰা ইনফ'চিছ প্ৰথম অৱস্থাত বহুতো বাধা প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। 90ৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনৈতিক মুকলি কৰি দিয়াত ইনফ'চিছৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। অৰ্থনৈতিক কি হ'ব, সাহায্য বা আঁচনি হ'ব। এইটো ভাৰতীয় অৰ্থনৈতিক আঁচনি মুকলি কৰি দিয়াত বিত্তমন্ত্ৰীয়ে ধৈৰ্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষাত থাকি সময়ত মৰা বাবে আজি নাৰায়ণ মূৰ্তি বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ'ব পাৰিছে। তেওঁৰ মানে উদাহৰণটো দি আমাক এই পাঠটোত এইটোৱে বুজাব খুজিছে যে নাৰায়ণ মূৰ্তি ফাৰ্ষ্ট চাকৰি কৰিছিল, তাৰপিছত চাকৰি এৰি কি ছফ্ট্ৰনিক্সত কোম্পানী খুলিছিল, তাৰপিছত সেই কোম্পানীটো লছ গৈ কোম্পানীটো বন্ধ হৈ গ'ল। তাৰপিছত তেওঁ আকৌ চাকৰিত যোগদান কৰিছিল, যদিও চাকৰি বাদ দি কেইজনমান বন্ধুৰ সৈতে লগ লাগি এই ইনফ'চিছ কোম্পানীটো খোলে। ফাৰ্ষ্টত সেই কোম্পানীটোত মানে বহুত বাধা বিঘিনি আহিছিল আৰু এই কোম্পানীটো খুলিবৰ কাৰণে তেওঁ পত্নীৰ পৰা মাত্ৰ 10,000 টকা লৈ ষ্টাৰ্ট কৰিছিল। তাৰপিছত তেওঁ আজি এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠাপিত হৈছে। এটাই কাৰণ যে তেওঁ হাৰ মনা নাছিল, তেওঁ চেষ্টা কৰি গৈছিল আৰু আমাক সেইখিনিয়ে বুজাব চেষ্টা কৰিছে। তাৰপিছত ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। এইদৰে কোনে সুধিছিল? এইদৰে প্ৰীতমে সুধিছিল। তাৰপিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা। তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। মানে কৈছে যে তুমি কোনটো দিশত উদ্যোগী হ'ব বিচাৰা সেইটো হিচাপতহে তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই।
কিন্তু এইবাৰ ব্যৱসায়তো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। কৈছে যে তোমালোকে যদি ধাবা বা এখন গেলামাল দোকান খুলিব, শাক পাচলিৰ দোকান দিব, তেতিয়াহ'লে একো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কি লাগিব? বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হ'ব। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। তোমালোকে মোবাইল ভাল কৰা বা বিউটি পাৰ্লাৰ এইবিলাকৰ দোকান দিব খুজিলে কি কৰিব লাগিব? সেই কামটো জানিব লাগিব। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'ব নোৱাৰি। তোমালোকে যদি ভাবা মই বাহিৰৰ পৰা কৰ্মচাৰী আনি কৰিম, তেতিয়াহ'লে তুমি সেইটো ব্যৱসায়ত কি লাভ কৰিব নোৱাৰিবা, বন্ধ হৈ যাব এদিন নহয় এদিন। আকৌ বৰ্তমান সময় প্ৰযুক্তি, তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। বৰ্তমান কি এআইৰ যুগ, ইমান বাঢ়ি গৈছে, ইমান স্কিলফুল মানুহ আছে, মানুহবিলাক এটা নহয় এটা বস্তুত কিবা নহয় কিবা শিকি আছে। সেইটো সময়ত তুমি আনৰ পৰা কামৰ আশা কৰি তুমি এটা ব্যৱসায় দিব নোৱাৰা, নিজে শিকিবই লাগিব। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। এইটো বহুত ইম্পৰ্টেণ্ট কথা, মানে এই পাঠটোৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিছে যে তোমালোকে অনলি পঢ়া শুনাত ভাল কৰিলেই যে হ'ব এইটো নহয়। তোমালোকে যিকোনো কাম যদি চেষ্টা থাকে, তোমালোকে জীৱনত পইচা ইনকাম কৰাৰ ৰাস্তা তোমালোকে ধৰিবই পাৰিবা, যিমানে যি নকৰা কিয়। এইটো তোমালোকক বুজাব চেষ্টা কৰিছে। তাৰপিছত এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰ পাঠটোৰ আধাৰত বুজাই লিখা। এইটোত তোমালোকক মই আগতে বুজাইছোঁ যে এজন উদ্যোগী হ'ব পাৰা, কিন্তু সফল উদ্যোগী হোৱাৰ কাৰণে তোমাক ধৈৰ্য, একাগ্ৰতা এইবিলাক সকলো বস্তু লাগিব। যদি তুমি আজি ভাবা যে মই এটা কোম্পানী খুলি দিম, কালি তুমি কাম নকৰা, কোম্পানীটো বন্ধ হৈ গ'ল। আজি তুমি উদ্যোগী হ'লা, কিন্তু কাইলৈ কি হ'ল? বিফল হৈ গ'লা। সেইকাৰণে সফল উদ্যোগী হোৱাৰ কাৰণে তোমালোকক বহুতো বস্তুৰ দৰকাৰ। শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ'বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এইবোৰ গুণ নাথাকে। আনহাতে এজন উদ্যোগী হ'ব খোজা ব্যক্তি এলেহুৱা হ'ব পাৰে। তোমালোকৰ বহুতৰেই থাকিব যে মই এনে ভাবি আছা যে মই ৰিজাল্ট এইবাৰ বহুত ভাল কৰিম, কিন্তু সেইটো হিচাপত তোমালোকে কাম একোৱে কৰা নাই। আজি বোলে এইটো হ'ল, কালি বোলে সেইটো হ'ল, তোমালোকে জাষ্ট বাহানা মাৰি মাৰি মোবাইল চলাই বহি আছা। কিন্তু এনেকুৱা কৰিলে নহ'ব। এলেহুৱা হৈছে তোমালোকৰ জীৱনৰ মানে মেইন কি বাধা। কিন্তু সফল উদ্যোগী হ'বলৈ প্ৰথম অৱস্থাত ব্যক্তিজন এলাহ বৰ্জন কৰি জোতা চিলাইৰ পৰা চণ্ডী পাঠলৈকে সকলো কাম কৰিবলৈ সাজু থাকিব লাগিব। তাৰপিছত 6, ভাৰতৰ সৰ্বত্ৰকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানী সকলোৱে চাগে তোমালোকে চিনি পোৱা। ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। ধীৰুভাই আম্বানীৰ হাতত পইচা নাছিল আৰু শিক্ষাগত অৰ্হতাও নাছিল, কিন্তু তেওঁ সফল উদ্যোগী হ'ব পাৰিছিল, এইটো আমাক সুধিছে। বহুতৰে ধাৰণা যে উদ্যোগী হ'বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন, কিন্তু ভাৰতৰ সৰ্বত্ৰকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ'ব পাৰিছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভাইয়ে প্ৰথমে পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল। ভাবা, ফাৰ্ষ্ট পেট্ৰল ডিপুত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপুটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। আৰু ইমানে ভাল কাম কৰিছিল মানে মনোযোগেৰে, তেওঁক লাষ্টত কি হৈছিল, সেই ডিপুটোৰ মেনেজাৰ হৈ গৈছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰা দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেওঁ বেলেগৰ আণ্ডাৰত কাম কৰিব খোজা নাছিল, তেওঁ নিজে কিবা প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। সেইকাৰণে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। মন কৰিলে চোন বাকৰি মাটিতে ধন। যদি মন কৰা বাকৰি মাটিতে তোমালোকে ধন পাবা। এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও তোমাৰ বাৰীৰ বাঁহগাজ আনি তাৰে কৰিছ খৰিচা, তোমাতে সলাই ধান দন লৈছ, কথাটো মন কৰিছা। কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ
ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত শপতদপে আগবাঢ়ি তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেশ্যন স্থাপন কৰে। বৰ্তমান আম্বানীৰ মানে দেউতাকৰ কথা কৈ আছে। আৰু পৰৱৰ্তী সময়ত বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। আৰু আজিকালি তোমালোকে ৰিলায়েন্স কোম্পানীৰ কথা আম্বানীক কোনে চিনি নাপায়। কিন্তু এই আম্বানী তেওঁলোকক ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰা ৰিলায়েন্স কোম্পানীৰ কোন আছিল? ধীৰুভাই আম্বানী, যোনে ফাৰ্ষ্ট কি কাম কৰিছিল? তেল ডিপুত তেল ভৰোৱা কাম কৰিছিল। মানে হ'ল যে তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছ খৰিচা, তোমাতে সলাই ধান দন লৈছ, কথাটো মন কৰিছা। মানে কাৰোবাৰ বাৰীৰ পৰা বাঁহৰ গাজ আনি কি কৰিছে? খৰিচা বনাইছে, মানে বেম্বু শ্বট বনাইছে। তাৰপিছত সেই যাৰ বাৰীৰ পৰা আনিছে মানে তেওঁকে বিক্ৰী কৰিছে, বিক্ৰী কৰি পইচা মানে গোটাইছে। কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেছি ফাৰ্ষ্ট আম্বানীয়ে ধীৰুভাই আম্বানীয়ে এইটো ব্যৱসায় কৰিছিল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক উদ্যোগিক হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়? সেইটো মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কি কৰিব পৰা যায় সুধিছে। উদ্যোগী হ'বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্ৰ ছাত্ৰীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ত উদ্যোগী কোষ গঠন কৰা হৈছে। আৰু এই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ আদিৰ আয়োজিত কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কৰ্মশালা, প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰিব লাগে। মানে ভাৰত চৰকাৰৰ কি আছে? ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এইটো আছে। আৰু এইটো বেলেগ বেলেগ কলেজ, ইউনিভাৰ্চিটি, তাৰপিছত ইঞ্জিনিয়াৰিং কলেজ, এইবিলাকত কি আছে? এণ্টাৰপ্ৰেনিয়ৰ চেল, মানে বহুকেইজন মানুহ লগ হৈ এইবিলাকৰ মানে এটা কোষ আছে। আৰু এইবিলাকে কি কৰে? নিয়মানুবৰ্তিতভাৱে কৰ্মশালা, প্ৰশিক্ষণ মানে শিকায় ছাত্ৰ ছাত্ৰীসকলক। সেইকাৰণে কৈছে চাকৰিৰ আশাত পৰাৰ পৰিৱৰ্তে এইবিলাকতো যোগদান কৰি নিজৰ মানসিকতা চেঞ্জ কৰিব লাগে। তাৰপিছত এতিয়া চমুটকা লিখিব দিছে। মই চমুটকাখিনি ভালকৈ একদম শ্বৰ্ট লিখি দিছোঁ, মই কৈ নাযাওঁ। তোমালোকে এইটো পজ কৰি লিখি ল'বা, কিতাপত নোটছ বনাই লিখি ল'বা আৰু মুখস্থ কৰিবা। একেবাৰে ইজি হয়, তোমালোকে বুজি পাবা। মই বুজি পাবা বুলি মই আশা কৰিলোঁ। ফাৰ্ষ্ট হৈছে থমাছ আলভা এডিছন, তাৰপিছত ৰাদাৰফৰ্ড একেবাৰে এটা লাইনত দিছোঁ। তোমালোকে যদি আৰু পঢ়িব খোজা দি দিবা, কিন্তু মই ভাবা নাই এইটো আহিব বুলি। তাৰপিছত আলেকজেণ্ডাৰ গ্ৰাহাম বেল, এইটো অলপ ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই অলপ বেছিকৈ দিছোঁ। তাৰপিছত মানে যিখিনি একেবাৰে সৰু আছে এইবিলাক ইম্পৰ্টেণ্ট নহয়। চেষ্টাৰ কাৰ্লছন এজন বিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তাৰপিছত বিল গেটছ অলপ ইম্পৰ্টেণ্ট হয়, মানে তোমালোকক জনাটো দৰকাৰ, সেইকাৰণে বিল গেটছৰ ওপৰত অলপ ডাঙৰ আছে। উইলিয়াম শ্বেক্সপিয়াৰ ইম্পৰ্টেণ্ট হয়, সেইকাৰণে অলপ ডাঙৰকৈ লিখি দিছোঁ। তোমালোকে প্লিজ পজ কৰি লিখি ল'বা। তাৰপিছত জুবিন গাৰ্গো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে অলপ ডাঙৰকৈ লিখি দিছোঁ। তাৰপিছত অংগৰাগ পাপন মহন্ত, কণ্ঠশিল্পী, সকলোৱে চিনি পোৱা আৰু জানা, লিখি ল'বা। এতিয়া হ'ল সমাৰ্থক শব্দ লিখিব দিছে। ফাৰ্ষ্ট প্ৰভাত, মই বেছিকৈ দিছোঁ, তোমালোকে এটা লিখিলেই হৈ যাব পৰীক্ষাত। প্ৰভাত, পুৱা বেলা, প্ৰাত, উষা, প্ৰতুষ, কঠিন, কঠোৰ, টান, নিষ্ঠুৰ, এলেহুৱা, এলাহ, এইটো হ'ব এলাহ, হেৰপালি, হামালি, হেলা, ডাঙৰ, বিশাল, বিপুল, মোটা, চেষ্টা, সচেষ্ট, যত্নপৰ, যত্ন, অধ্যাৱসায়, প্ৰবন্ধ, লগৰীয়া, সখা, সংগী, মিত্ৰ, বন্ধু, দস্ত, লক্ষ্য, মতলব, উদ্দেশ্য, ইচ্ছা, অভিনয়, নিৰৱচ্ছিন্ন, সৰ্বদা, সদায়, প্ৰতিনিয়ত, সৰ্বক্ষণ, অহৰহ, নিৰন্তন, হাবিয়াস, অভিলাষ, আশা আকাংক্ষা, বাসনা, বাঞ্ছা, সপোন, স্বপ্ন। বিপৰীতাৰ্থক শব্দ তোমালোকে প্লিজ চাই লিখি ল'বা, এইবিলাক কৈ দিব নালাগে, একেবাৰে ইজি হয়। ক্ষুদ্ৰ, বিশাল, কৰ্মহীন, কৰ্মঠ, এলেহুৱা, উদ্যমী,
সহজ কঠিন সপোন দিঠক সুবিধা অসুবিধা আৰম্ভ শেষ জন্ম মৃত্যু সমান অসমান একেবাৰে ইজি হয়। তাৰপিছত এইকেইটা তলৰ জুৰি এই গোটেইকেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। যিকেইটা ব্যাকৰণৰ কুৱেশ্যন দিয়া আছে গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। এতিয়া বাক্য সাজিব দিছে ল'ৰা ছোৱালী, তোমালোকে যি মন যায় তাকে সাজিবা। মই এটা সাজি দিছোঁ, তোমালোকে এইটোৱে লিখিবা, নহ'লে নিজে সাজি ল'বা। ইজি হয়, তোমালোকে পাৰিবা সাজিব। তাৰপিছত এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে জানিব লাগিব। ভাৱ সম্প্ৰসাৰণ কৰা। উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা পুৰুষ কাপুৰুষৰ সমান। তোমালোকে মই এইটো আগতে বুজাই দিছোঁ, তোমালোকে এইখিনি লিখি ল'বা। এতিয়া আৰু মই কৈ নিদিওঁ, ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব, সেইকাৰণে তোমালোকে লিখি ল'বা। এইটো মই আগতে বুজাই দিছোঁ। যদি তোমালোকে ধৈৰ্য একাগ্ৰতা এইবিলাক থাকে, তোমালোকে সিংহৰ সমান আৰু এলেহুৱা কাপুৰুষৰ সমান। এইটো বহুত ইম্পৰ্টেণ্ট হয়। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আমি ডেইলি লাইফতে ইউজ কৰি থাকোঁ। মূলা গাজি যেতিয়া দুপতীয়া হ'ব তেতিয়াই মূলা কেনেকুৱা হ'ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ'বনে, ভাল হ'লে সি লহপহীয়া আৰু সতেজ হ'ব। এই কথাকেৰে ইয়াকে বুজাব বিচাৰিছে সৰুকালতে ল'ৰা ছোৱালী কেনে গঢ়ৰ হ'ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয় লক্ষণ গুণ স্বভাৱ আদি সৰুকালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ'ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ'ব তাৰ ভাল গুণ সৰুকালতেই ধৰা পৰে। এইটোৱে যে মূলা ভাল ডাঙৰ হ'লে মূলাটো ভাল হ'বনে বেয়া হ'ব তাৰ দুই পাতত থাকোঁতে আমি বুজি পাওঁ। কাৰণ যদি ভাল হ'ব সি লহপহীয়া সতেজ হয়, আৰু বেয়া হ'লে একেবাৰে মৰা নিচিনা হয়। সেইকাৰণে মানুহৰ সৰু ল'ৰা ছোৱালীক দেখিলে তেওঁলোকৰ কাম গুণ স্বভাৱ এইবিলাক দেখিলে গম পোৱা যায় যে ভৱিষ্যতে ভাল মানুহ হ'বনে বেয়া মানুহ হ'ব। তাৰপিছত শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। যদি তুমি শুই থাকা কেতিয়াও হাঁহ ধৰিব নোৱাৰা, মানে ছাকচেছ হ'ব নোৱাৰা, এইটোকে বুজাইছে। শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি ইফাল সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। মানে শিয়ালক আহিতো হাঁহে মানে কি গিৰিহঁতে মানে ঘৰৰ মালিকে আহি হাঁহৰ মালিকে আহি শিয়ালক দি যাব নেকি যে লোৱা এইটো খাই ল'বা, নিদিয়ে ন। চুপা চুপি ৰাতি ধৰিব লাগিব। কিন্তু যদি নকৰে, ৰাতি যদি শুই থাকে তেতিয়াহ'লে খাব পাৰিব নেকি? নাপায়। এনেদৰে যত্ন নকৰাকৈ কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে। ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন কৰিব লাগিব। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয় বহি থাকিলে ভাগ্যও বহি থাকে, লৰচৰ কৰিলে ভাগ্যও লৰচৰ কৰে। বহি থাকিলে তোমালোকৰ ভাগ্যও লৰচৰ কৰিব। এতিয়া যদি নপঢ়া ৰিজাল্টটো ভাল নহ'ব, সেইকাৰণে পঢ়া। তাৰপিছত লিংগ পৰিৱৰ্তন কৰা। শিক্ষক শিক্ষয়িত্ৰী, ছাৰ মেডাম, ছাত্ৰ ছাত্ৰী, পুৰুষ নাৰী, বন্ধু বান্ধৱী। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল। তোমালোকে ভিডিঅ'টো প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু তোমালোকৰ নিজৰ ফ্ৰেণ্ডছবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।